প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখন ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.2 ৰ 2 নম্বৰ প্ৰশ্নৰ সমাধানৰ বিষয়ে কম। 2 নম্বৰ প্ৰশ্নটো অলপ দীঘলীয়া, প্ৰশ্নটো দেখাত অলপ দীঘলীয়া আছে, কিন্তু যদিও দীঘলীয়া এই প্ৰশ্ন ইমান টান নহয়, খুবেই সহজ। এই প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে তোমালোকৰ স্থানাংক জ্যামিতিৰ কিছু প্ৰাথমিক ধাৰণাৰ প্ৰয়োজন আছে। যদি স্থানাংক জ্যামিতিৰ বিষয়ে তোমালোকৰ প্ৰাথমিক ধাৰণা থাকে তেতিয়াহ'লে অতি সহজেই এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিবা। মই ইতিমধ্যে স্থানাংক জ্যামিতিৰ প্ৰাথমিক ধাৰণাৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তোমালোকে যদি কোনোবাই এই ভিডিঅ'টো চোৱা নাই, প্ৰথমে এই প্ৰাথমিক ধাৰণাৰ ভিডিঅ'টো চাই ল'বা। সেইটো ভিডিঅ' চালে এইটো প্ৰশ্নৰ উত্তৰ দিয়াটো তোমাৰ পক্ষে খুবেই সহজ হৈ উঠিব। এতিয়া আহা আমি মূল প্ৰশ্নটোলৈ যাওঁ। প্ৰশ্নটো কি দিয়া আছে, চিত্ৰটো চোৱা আৰু তলত দিয়াকেইটা লিখা। ইয়াত এটা আমাৰ ছবি দিয়া আছে, এটা ছবি কাৰ্টেজীয় সমতলৰ ছবি দিয়া আছে আৰু কি দিয়া আছে, ইয়াত কিছুমান বিন্দু সংস্থাপন কৰা আছে। এই কাৰ্টেজীয় সমতলত কিছুমান বিন্দু ইয়াত সংস্থাপন কৰি দেখুওৱা আছে আৰু ইয়াৰ ওপৰত বেছ কৰি, এই ছবিটোৰ ওপৰত বেছ কৰি আমাক কিছুমান প্ৰশ্ন দিছে। আমি কি কৰিব লাগিব, এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। প্ৰথমতে আমি কিছু প্ৰাথমিক কথা মনত কৰি লওঁ। আমাৰ যদি x স্থানাংক ধনাত্মক হয়, কোনো বিন্দুৰ x স্থানাংক ধনাত্মক হয়, তেতিয়াহ'লে আমি কোনফালে যাওঁ? প্ৰথমে আমি ক'ৰ পৰা আৰম্ভ কৰোঁ? যোগবিলাক o'ৰ পৰা আৰম্ভ কৰোঁ। আমি x স্থানাংক ধনাত্মক হ'লে o'ৰ পৰা আমি প্ৰথমে সোঁফালে যাওঁ, আৰু x স্থানাংক যদি ঋণাত্মক হয় আমি o'ৰ পৰা বাওঁফালে যাওঁ। আৰু যদি x স্থানাংক 0 হয় তেতিয়াহ'লে আমি o বিন্দুতে থাকি যাওঁ। x স্থানাংকৰ যোগ শেষ হোৱাৰ পাছত আমি y স্থানাংকৰ যোগবিলাক লওঁ। y স্থানাংক যদি ধনাত্মক হয় তেতিয়াহ'লে আমি ওপৰলৈ যাওঁ আৰু ঋণাত্মক হ'লে তললৈ যাওঁ। আৰু যদি y স্থানাংক 0 হয় তেতিয়াহ'লে আমি ওপৰতো নাযাওঁ, তলতো নাযাওঁ। এইখিনি কথা তোমালোকে আগত মনত পেলাই লোৱা। এতিয়া চোৱা, আমাক দিছে কি, প্ৰথম প্ৰশ্নটো দিছে কি, বি বিন্দুৰ স্থানাংক। আমি কি উলিয়াব লাগে? এই ছবিটো চাই, এই কাৰ্টেজীয় সমতলৰ ছবিখন চাই আমি কি কৰিব লাগে? বি বিন্দুৰ স্থানাংক নিৰূপণ কৰিব লাগে। আমি বি বিন্দুৰ স্থানাংক উলিয়াব লাগে। প্ৰথমে চাই লওঁ আহা, বি বিন্দুটো এই সমতলত ক'ত আছে? কোনটো ঠাইত বি বিন্দু আছে? আমি কি দেখা পালোঁ? বি বিন্দুটো এইটো ঠাইত আছে। এইটো হ'ল আমাৰ বি বিন্দু। এতিয়া বি বিন্দুলৈ আহোঁতে আমি প্ৰথমে o'ৰ পৰা আহিব লাগিব। o'ৰ পৰা আমি কোনপিনে যাম? o'ৰ পৰা বাওঁপিনে যাম। o'ৰ পৰা বাওঁপিনে কিমান একক যাম? আমি 5 একক যাম। আৰু তাৰ পৰা ওপৰলৈ আমি কিমান একক উঠিম? 2 একক উঠিম। o'ৰ পৰা বাওঁপিনে 5 একক আহিছোঁ মানে এইটো কি, x স্থানাংক -5। তাৰ পৰা আমি ওপৰলৈ 2 একক উঠিছোঁ মানে y স্থানাংক আমাৰ +2। গতিকে আমাৰ বি বিন্দুৰ স্থানাংক কি হ'ব? -5 + 2। আমি কি লিখিম? উত্তৰত আমি কি লিখিম? বি বিন্দুৰ স্থানাংক হ'ব -5 + 2। এইটো হ'ল আমাৰ বি বিন্দুৰ স্থানাংক। এতিয়া 2 নম্বৰত দিয়া আছে কি চোৱা, 2 নম্বৰত দিছে আমাৰ চি বিন্দুৰ স্থানাংক। আমি কি উলিয়াব লাগে? চি বিন্দুৰ স্থানাংক উলিয়াব লাগে। চাওঁ হা, চি বিন্দুটো ক'ত আছে? চি বিন্দুটো আমাৰ ইয়াতে আছে। এতিয়া চি বিন্দুলৈ আহিবলৈ হ'লে আমি কি কৰিব লাগিব? চোৱা, প্ৰথমতে আমি o'ৰ পৰা সোঁপিনে যাব লাগিব 5 একক। তাৰ পৰা তললৈ আহিব লাগিব কিমান একক? 5 একক আহিব। প্ৰথমে আমি সোঁপিনে 5 একক যাম, তাৰপাছত আমি তললৈ 5 একক যাম। গতিকে সোঁপিনে 5 একক মানে x স্থানাংক আমাৰ +5, আৰু তলপিনে 5 একক আহিলোঁ মানে y স্থানাংক আমাৰ -5। গতিকে চি বিন্দুৰ স্থানাংক আমাৰ কি হ'ব? +5 - 5। আমি কি লিখিম? চি বিন্দুৰ স্থানাংক 5 - 5। এটা কথা সদায় মনত ৰাখিবা, x স্থানাংক ধনাত্মক হ'লে সোঁপিনে যাব লাগিব, x স্থানাংক ঋণাত্মক হ'লে বাওঁপিনে যাব লাগিব। y স্থানাংক ধনাত্মক হ'লে ওপৰপিনে যাব লাগিব, y স্থানাংক ঋণাত্মক হ'লে তলপিনে আহিব। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নত কি দিছে আমাৰ? -3 - 5 স্থানাংকৰে চিনাক্ত কৰা বিন্দুটো কি? আমাৰ কি উলিয়াব লাগে? -3 - 5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দু কোনটো? চোৱা, -3 মানে o'ৰ পৰা আমি প্ৰথমে 3 ঘৰ বাওঁফালে আহিব লাগিব, 3 একক বাওঁফালে আহিব লাগিব। তাৰপিছত কি আছে আমাৰ? -5 মানে ইয়াৰ পৰা আমি কোনফালে যাম? তললৈ যাম। তললৈ কিমান একক যাম? 5 একক যাম। 5 একক গ'লে আমি কি বিন্দু পাম? চোৱা, এইটো বিন্দু কি পাইছোঁ আমি? ই বিন্দু। গতিকে ই বিন্দুৰ স্থানাংক কি? -3 - 5। গতিকে আমাৰ উত্তৰটো কি হ'ব? -3 - 5 স্থানাংকৰে চিনাক্ত কৰা বিন্দুটো আমাৰ কি হ'ব? ই বিন্দু। আমাৰ উত্তৰটো কি হ'ব? -3 - 5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো হৈছে ই বিন্দু। একেদৰে চোৱা, 4 নম্বৰ প্ৰশ্নটো এনেকুৱা প্ৰশ্নটো, 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো। আমি কি উলিয়াব লাগে? 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো। 2 - 4 বিন্দু কোনটো হ'ব? চোৱা, 2 মানে x
স্থানাংক 2 আমি ওৰ পৰা আমি প্ৰথমে 2 একক সফালে যাম 2 একক সফালে যাম তাৰ পৰা -4 মানে আমি তললৈ আহিম 4 একক আহিম তললৈ 4 একক আহিলে আমি চোৱা কি বিন্দু পাইছো আমি জি বিন্দু পাইছো গতিকে 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো হ'ব জি এবাৰ চোৱা আমাক কি উলিয়াব দিছে ডি বিন্দু ভুজ তে ডি বিন্দুটো ক'ত আছে চাই লওঁ আগত ডি বিন্দুটো আছে ইয়াত ডি বিন্দুৰ স্থানাংক কি হ'ব চোৱা ওৰ পৰা আমি প্ৰথমে 6 একক সফালে যাব লাগিব তাৰ পৰা আমি ওপৰ ফালে 2 একক যাব লাগিব মানে ডি বিন্দুৰ স্থানাংক হ'ব কি 6 x স্থানাংক 6 y স্থানাংক কিমান 2 এতিয়া আমাক উলিয়াব দিছে কি ডি বিন্দুৰ ভুজ কি উলিয়াব দিছে ডি বিন্দুৰ ভুজ এটা ভুজ কাক বলে ভুজ হল কোনো এটা বিন্দুৰ x স্থানাংক কোনো এটা বিন্দুৰ x স্থানাংকক আমি কি বুলি কওঁ ভুজ বুলি কওঁ যেহেতু ডি বিন্দুটোৰ স্থানাংক 6 টু গতিকে ইয়াৰ x স্থানাংক কি হ'ব 6 হ'ব গতিকে ডি বিন্দুৰ ভুজ কি হ'ব 6 আমাৰ উত্তৰটো কি হ'ব ডি বিন্দুৰ ভুজ 6 এবাৰ লাগে কি আমাক h বিন্দুটোৰ কোটি h বিন্দুটোৰ কোটি h বিন্দুটো ক'ত আছে চাই লোৱা h বিন্দুটো আছে আমাৰ ইয়াতে h বিন্দুটো পাওঁতে আমাৰ কি কৰিব লাগিব ওৰ পৰা প্ৰথমে বাওঁফালে 5 একক আহিব লাগিব তাৰ পৰা এইফালে কি তলফালে আমাৰ কিমান একক আহিব লাগিব 3 একক আহিব গতিকে বাওঁফালে 5 একক আহিলো মানে -5 আৰু তলফালে আহিলো মানে এটো কি হ'ব -3 তলফালে আমি 3 একক আহিছো গতিকে h বিন্দুৰ স্থানাংক কি হ'ব -5 3 এতিয়া চোৱা আমাক কি উলিয়াব দিছে h বিন্দুটোৰ কোটি কোটি কাক বলে কোনো এটা বিন্দুৰ y স্থানাংকক তাৰ কোটি বুলি কোৱা হয় কোনো এটা বিন্দুৰ y স্থানাংকক আমি কি বুলি কম বিন্দুটোৰ কোটি বুলি কম এতিয়া চোৱা এটো হল x স্থানাংক এটো হল y স্থানাংক y স্থানাংক আমাৰ কিমান আছে -3 গতিকে h বিন্দুটোৰ কোটি হ'ব কি -3 7 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা l বিন্দুটোৰ স্থানাংক l বিন্দু ক'ত আছে চাই লোৱা l বিন্দুটো আছে আমাৰ ইয়াতে এতিয়া l বিন্দুটা পাওঁতে আমাৰ কি কৰিব লাগিব ওৰ পৰা আমি সফালেও যোৱা নাই বাওঁফালেও যোৱা নাই আমি কোনে ক'ত গৈছো ওপৰলৈ গৈছো যেহেতু সফালে বাওঁফালে যোৱা নাই গতিকে l বিন্দুৰ x স্থানাংক কি হ'ব 0 হ'ব যেহেতু আমি সফালেও যোৱা নাই বাওঁফালেও যোৱা নাই x স্থানাংক 0 হ'ব আৰু y অক্ষৰ ফালে আমি কিমান একক গৈছো 5 একক ওপৰলৈ গৈছো গতিকে y স্থানাংক কি হ'ব আমাৰ +5 গতিকে l বিন্দুটোৰ স্থানাংক কি হ'ব 0 + 5 l বিন্দুটোৰ স্থানাংক 0 + 5 এবাৰ লাগে কি আমাক লাষ্ট প্ৰশ্নটো কি কৈছে m বিন্দুটোৰ স্থানাংক m বিন্দুটো ক'ত আছে চাই লোৱা m বিন্দুটো আছে ইয়াত আহিবলৈ আমাৰ কি কৰিব লাগিব ওৰ পৰা আমি প্ৰথম কোন পিনে গৈছো বাওঁপিনে কিমান একক গৈছো 3 একক গৈছো গতিকে m বিন্দুৰ স্থানাংক x স্থানাংক কিমান হ'ব -3 আৰু y অক্ষৰ পিনে আমি যোৱা নাই ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই মানে y স্থানাংক কি আছে আমাৰ 0 আছে গতিকে m বিন্দুৰ আমাৰ x স্থানাংক -3 y স্থানাংক 0 অৰ্থাৎ m বিন্দুটোৰ স্থানাংক কি হ'ব -3 0 এনেকৈ আমি গোটেই প্ৰশ্নটো আমি সমাধান কৰিলো